প্রবেশ করুত নারায়ণ সক্রান্ত কামকোতিজিত জগতা পালকুদেব দুষ্ট দানব হারক দুষ্ট দানব দুষ্ট দানব হারক দুষ্ট দানব প্রভু হলুদি রাগহিন্দুরা মান একটা জগত গুরু দেব নারায়ণ হরি শ্যাম
মায়ার সংসারে মায়াতে আবদ্ধ সরাসর জগত সারি মথি জীবন আমাকে কেন্দ্র করে নেত ঘড়িব লাগিছে আমিও জগত সকল প্রাণের হৃদয়তে বিরাজমান হই যে যেনে কর্ম কৰে তেনে ফলে ভোগ করে আহিছো এই জগতত দুষ্ট সকলকে বিনাশ কৰি শান্ত সকলকে উদ্ধার আৰু পালনৰ বাবে যোগে যোগে আমি হাও অবতার ঈশ্বর পরমা বিষ্ণু শশীদানন্দ বিগ্রহ অগাধীর ধীর গোবিন্দ সর্বকার সর্বকারণ 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 এইবার এজন মহাভক্তকে ভক্তির পরীক্ষার বাবে অবন্তী রাজ্যলৈ কৰি গমন অবন্তী ৰাষ্ট্ৰৰ মধ্যে মহাভক্ত আৰু পৰম ধাৰ্মিক তেওঁকে ভক্তি পৰীক্ষা কৰি বোজাই দেন জগতবাসী আমার ভক্তির মহিমা কোনো কালে কোনেও যাতে বিন্দু মাত্র ক্ষয় করিব নোৱাৰে আর তেও যদি আমার পরীক্ষাত সফল হয় তেন্তে জগত তক্ষয় কীর্তি লভি দেহান্তর স্থান দেমে আমার সান্নিধ্যত কৃষ্ণ नारायण नारायण नारायण
पद्मनाभं सुरेशं पद्मनाभं सुरेशं नारायण संतकारं भुजगशयनं पद्मनाभं सुरेशं पद्मनाभं सुरेशं नारायण लक्ष्मीकान्तं कमलनयनं योगिविधानः गम्यं वन्दे विष्णु भवभयहरणं सर्वलोकैकनाथं हे प्रभु कमललोचन এই নিষ্কিন নারদৰ শত সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ ওঠ দেবৰী তুষ্টময় তোমাৰ ভক্তি উপযুক্ত সময়তে তুমি হৈছা উপস্থিত দেবৰী প্ৰভু এইবাৰ এজন মহাভক্তকে ভক্তিৰ পৰীক্ষাৰ বাবে তোমাক হৈছে মোৰ অতিকে প্ৰয়োজন নারায়ণ নারায়ণ বাৰু কওকচোন প্ৰভু কোন সেই ভাগ্যৱান পুৰুষ যাৰ ভক্তি পৰীক্ষাত জগতত প্ৰতিষ্ঠা হ'ব পুনৰ ধৰ্মৰ মহিমা শুনা দেবৰী প্ৰভু এইবাৰ ভক্তি পৰীক্ষা হ'ব অৱন্তী ৰাজে ধৰ্মত্বৰ নারায়ণ নারায়ণ পিছে প্ৰভু দেবৰী অৱন্তীৰাজ দুৰ্মতখন দেখোন আপোনাৰ পৰম ভক্ত তেনেস্থলত তেওঁৰে ভক্তি পৰীক্ষা নাৰায়ণ নাৰায়ণ একো নুবুজিলো প্ৰভু শুনা দেবৰী প্ৰভু ভক্তসকলৰ ভক্তি পৰীক্ষাৰ দ্বাৰাই জগতত মহিমা প্ৰচাৰ কৰাই হ'ল আমাৰ প্ৰধান কৰ্তব্য কিন্তু দেবৰী কেৱল ভক্তসকলৰ ভক্তি পৰীক্ষা কৰাই উদ্দেশ্য নহয় দুৰ্মধনৰ পুত্ৰ সত্যবানৰ বিবাহ কাৰ্যৰ পাতৰি মেলিব লাগিব নাৰায়ণ নাৰায়ণ বাৰু কওকচোন প্ৰভু কিদৰে ৰজা দুৰ্মধনৰ ভক্তি পৰীক্ষা আৰু সুখ সাবিত্ৰীৰ সতীত্ব গুণৰ মহিমা এই জগতত কৰিব প্ৰকাশ শুনা তেন্তে দেবৰী পৰীক্ষাৰ কথা অৱন্তী ৰাজ্যৰ সিংহাসন সেনাপতি উগ্ৰ সেনৰ দ্বাৰা অৱৰোধ কৰি ৰজা ৰাণী পুত্ৰৰ সহিতে বনলৈ খেদাই বনবাসত অশেষ কষ্ট ভোগ কৰাব লাগিব নাৰায়ণ নাৰায়ণ আনহাতে অশ্বপতিৰ কন্যা সাবিত্ৰীৰ লগত দুৰ্মধনৰ পুত্ৰ সত্যবানৰ বিবাহ কাৰ্য সম্পাদন কৰাব নাৰায়ণ কিন্তু নাৰায়ণ বিবাহৰ এবছৰ নহওঁতে অৰণ্যৰ মাজতে সৰ্পদংশনৰ দ্বাৰা সত্যবানকে নিধন কৰাব লাগিব নাৰায়ণ নাৰায়ণ কিন্তু সাবিত্ৰীৰ সতীত্ব গুণৰ প্ৰভাৱত ধৰ্মৰাজকে পৰাভূত কৰি স্বামীৰ জীৱন সহিতে দুৰ্মধনৰ হেৰুৱা ৰাজ্য ধন ঐশ্বৰ্য বিভূতি এই সকলোবোৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগিব নাৰায়ণ নাৰায়ণ গতিকে দেৱৰী তুমি মোৰ এই সকলো কাৰ্যত সহায় কৰিব লাগিব নিশ্চয় প্ৰভু ভাল প্ৰভু তব চৰণ ধৰি খিৰা তুলি লৈ ডাকেবে মাগিৰ বিদায় বৈকুণ্ঠ ভৱানে দেখিলো নয়ন
হরি এ প্রভুরা তুলস রণতে শুনানু পূর্বাজে নজু নজুন করি নজু নজুন করি ভাল প্রভু দেখেবে মাগির বিদায় ভাল নেবরে জয় 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 কৃষ্ণ কৃপাময় ভজিলু তোমার পায়ে তোমার শরণ পঙ্কজ কমল মধুক মুর স্বভাবে হরি রাম 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 কৃষ্ণ রাম জয় জয় রাম হরি রাম 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 কৃষ্ণ রাম 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 হে রাম রাম হে রাম রাম নারায়ণ 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 যাও ধর্ম সংস্থাপনৰ বাবে নিজ কৰ্তব্যতে হওগৈ অগ্ৰসৰ দেখা দেখা সর্বজন ঈশ্বর লীলা। দেখা দেখা সর্বজন ঈশ্বর লীলা। ঈশ্বর লীলাই তু হরি হরি বোলা। হরি হে দেখা দেখা সর্বজন ঈশ্বর ঈশ্বর লীলাই তু হরি